হয়, এয়া মই আছোঁ শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰৰ মাজমজিয়াত হোৱা শিৱৰাত্ৰি মেলাৰ ভিতৰত। মই নিজেও আছোঁ, আপোনালোককো দেখাই আছোঁ মেলা। চাওক, ভিডিঅ'টোত আপোনালোকে সম্ভৱতঃ দেখিবলৈ পাইছেই, বহুতো লোকে বহুত নানা ঠাইৰ পৰা আহি পেলাই এনেকৈ ধৰণে মানে মেলাত অংশগ্ৰহণ কৰিছে আৰু এনেকৈ ধৰণে নিজৰ নিজৰ যি সামগ্ৰী আনিছে এইবোৰ বিকিবলৈ মানে দোকান পোহাৰ লগাইছে। এইবোৰ চাওক, কাণফুলি, এইবিলাক চাওক, সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী আপুনি দেখিবলৈ পাব। বহুতো ধৰণৰ দোকান পোহাৰ পৰা আদি কৰি বহুতো কিবা কিবি আপুনি দেখিবলৈ পাব। এইবোৰ চাওক, ৰাস্তাৰ দাঁতিতে লৈ লৈ কিছুমান বস্তু বহি দিছে। এইবোৰ চাওক, কাপোৰ, এইবিলাক চাওক, এইবোৰ কাপোৰ বিকি আছে কিনাৰে কিনাৰে। যাওঁতে লৈ যামতো। এয়া চাওক, এতিয়া পূজা মণ্ডপ মানে শিৱৰ যোনটো আমাৰ শিৱদৌল, যোনটো প্ৰসিদ্ধ শিৱদৌলত শিৱ বাবাৰ দৰ্শন কৰিবলৈ আৰু শিৱৰ মানে পূজা পাতল কৰিবৰ কাৰণে কিমান ভক্তপ্ৰাণ মানুহৰ মানে ভিৰ লাগিছে। চাওক, মালাটো ফুৰিছে মানুহে, আৰু তাৰ উপৰিঞ্চি মানে আপোনাৰ এই পূজনো কৰিবলৈ আহিছে। চাওক, মই ঘূৰি আছো, এইটো ঘূৰি আছে। এয়া চাওক, মই এতিয়া আপোনালোকক মোৰ লগতে একেলগে লৈ গৈ আছোঁ মন্দিৰৰ ভিতৰ ভাগলৈ। আৰু ভিতৰ ভাগত আপোনালোকে দেখিছে কিমান ভিৰ। চাওক, ভক্তপ্ৰাণৰ মানে ভিৰ চাওক আপুনি, কিমান মানুহে মানে শিৱ বাবাক পচন্দ কৰিবলৈ আহিছে, কিমান মানুহে মানে পূজা কৰিবলৈ আহিছে। চাওক, কিমান ধৰণৰ মানে ফেচিলিটি কৰি দিয়া হৈছে। মানে এক চাইডে আপোনাৰ সোমাই যাব দিছে, আনটো চাইডে আপোনাৰ ওলাই আহিবলৈ দিছে। চাওক, কিমান ধুনীয়া সুবিধা কৰি দিয়া হৈছে। এনেকৈ ধৰণে আপোনাৰ মেটেল ডিটেক্টৰ যোনটো বম কিবা কিবি নিয়াৰ আপোনাৰ মানে চেকিং হয়, এনেকৈ ধৰণে চাওক, নিৰীক্ষণ কৰিবলৈ কিমান মানুহ আছে। এনেকৈ চাওক, আৰক্ষী প্ৰশাসন এনেকৈ লাগি আছে নন ষ্টপ। সমস্ত মানুহে আপোনাৰ নিজৰ নিজৰ দায়িত্ব পালন কৰি মানুহৰ সুবিধাৰ্থে কিমান সুবিধা কৰি দিছে। চাওক, আৰু চাওক, কিছুমান মানুহ মানে ভিতৰলৈ মানে ভিৰ ভাৰৰ কাৰণে সোমাই যাব নোৱাৰিছে, বয়সীয়াল মানুহ ইয়াত বাহিৰৰ পৰাই দৰ্শন কৰিব পাৰিছে। চাওক, চাওক, ভিতৰত কেনেকুৱা ধৰণে কি পূজা হৈছে নহৈছে সকলোখিনি আপোনাৰ ভিডিঅ'গ্ৰাফীৰ জৰিয়তে বাহিৰৰ পৰাই আপুনি দৰ্শন কৰি চাব পাৰিব। সেইপিনতে চাওক, এইবাৰ প্ৰথমবাৰৰ বাবে ইমান ডাঙৰকৈ মানে আপোনাৰ ইমান হেৰিকৈ পতা হৈছে, মানে ইমান ধুনীয়াকৈ পতা হৈছে মানে। আৰু এইবাৰো আগৰ এবাৰ পতা হৈছিলে সেইবাৰৰ দৰে এইবাৰো ইণ্টাৰনেশ্যনেল পতা হৈছে, গতিকেলৈ এইবাৰ আৰু ডাঙৰ হৈছে সেইবাৰতকৈ। এইটো চাওক, এইবাৰ মানে এনেকৈ শিৱ বাবা এনেকৈ ডাঙৰকৈ মানে ফটো প্ৰিণ্ট আউট, মানে ফটো উলিয়াই পেলাই মানে এনেকৈ মানে ফটো প্ৰজেক্ট কৰি পেলাই লগাই দিয়া হৈছে, লাইটিং দি দিয়া হৈছে, যাতে মানুহে মানে ফটো চটো মাৰিব পাৰে, আহি পিনি দৰ্শন কৰিব পাৰে। আৰু চাওক, সময়ৰ লগে লগে মানুহৰ কিমান ভিৰ হয়। চাওক, মানে দোকানত কিমান ভিৰ হয় মালাত, মানে এইবোৰ জোতা চেণ্ডেল, এইবোৰ মানে মণিহাৰী দোকানৰ আচাৰ দোকান, এইবোৰ মণিহাৰী আকৌ দোকান, এইবিলাক চাওক, এইবোৰ কিমান কত কি মানুহে এইবোৰ ফুল মালা পৰা আদি কৰি মানে ৰকম ৰকমৰ মানে দোকান, মানে ৰকম ৰকমৰ বস্তু, মানে প্ৰতিটো দোকানতে প্ৰতিটো বেলেগ বস্তু। এয়া চাওক, তুৰ্কীৰ পৰা আহি এজনে মানে আইচক্ৰীমকে আপোনাৰ বিকিছে। চাওক, এয়া চাওক, শিৱসাগৰত হোৱা যি শিৱৰাত্ৰি মেলা যোনটো মানে খেল ধেমালি নিচিনা হৈ যায়, এইটো মই দেখাবলৈ চাওক। এইটোত মোৰ কিন্তু উঠিবলৈ 12 বাজি যায়। উঠিবলৈ বহুত মন আছে, কিন্তু উঠিছোঁ মই কেইবাবাৰো, কিন্তু উঠিলে 12 বাজি যায় তাৰমানে। আৰু ইয়াত এইবোৰ ঢেৰ কিবা কিবি দোকান আছে। চাওক, এইটো চাওক, টেটু বনোৱা হৈছে, হাতত টেটু অঁকা হৈছে। চাওক, এইটো চাওক, এইটো অকল ডাকৰি লাইন, এইটো ডি লাইন বুলি কয়। এইটো আপোনাৰ অকল ডাকৰিয়ে হ'ব আৰু। অকল ডাকৰি।